হেল্ল' গাইজ, আপোনালোকক মই নতুনকৈ আজি এই পাৰ্কখনক চিলড্ৰেন পাৰ্ক দেখুৱাবলৈ আহিছোঁ। আপোনালোকে চাব, মেইন গেটৰ ওচৰত মই গৈ আছোঁ আৰু আমি টিকেট লৈ আহিলোঁ। দেখিব আমাৰ দাদা এজনো আছে, দাদাক আমি সুধি সোমাই যাম গেটৰ ওচৰত। দাদা কেনেকুৱা? ভালে ন? পৰিস্থিতি কেনেকুৱা চলিছে? ভালে চলি আছে ন? সেই দাদাজন ইয়াতে কৰ্মৰত হৈ আছে। দাদাৰ নাম কি আছিলে? হীৰ দত্ত ন? ভালে। মই আপোনাৰ ওচৰত আহিছোঁ, আপোনাৰ জেগাটো পৰিস্থিতি পৰিৱেশ কেনেকৈ চলি আছে দেখুৱাবলৈ পাৰ্কখন। মই ভিডিঅ' অলপ লৈ লওঁ, বহক। ইয়াত ধুনীয়া পৰিৱেশ, ধুনীয়াকৈ আপোনাৰ ক্লিন কৰি থৈছে। চাব, আমাৰ অসমৰ ভিতৰতে ধুনীয়া এখন চিলড্ৰেন পাৰ্ক আছে। সকলোৱে দেখিছে যদিও আপোনালোকে ভিতৰ ফালে মোৰ লগত আকৌ এবাৰ চাওক। নতুনকৈ মই আপোনালোকক লকডাউনৰ ভিতৰৰ পৰা সেই থকা যিমান এতিয়া হেৰি হৈ আছে, কি ফুল আছে, কি মাজত আছে, আপোনালোকক মই দেখুৱাম। আপোনালোকে চাই থাকিব মোৰ লগত। ধুনীয়াকৈ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব, এয়া আমাৰ ইয়াতে খেলিব পাৰিব জোলা দেখুৱাই দিছোঁ মই আপোনালোকক। এনেকৈ খেলিব পাৰিব। ইয়াতে কি আছে? বেখুলি হৈ আছে, বেখুলি আছে। আপোনালোকে চাব, ইয়াত ধুনীয়াকৈ সজাই থৈছে বেখুলি। বেখুলি হয় নেকি, কি হয়? মোৰ হিচাপত বেখুলিয়ে হ'ব, শিলৰ বেখুলি। এই আপোনালোকে চাব, ইয়াত ধুনীয়াকৈ সজাই থৈছে। ইয়াত চাই থাকিব। একদম ৰাস্তাৰ পৰা আপোনালোকে দেখিবলৈ পায় এই ধেমাজি ডিব্ৰুগড় যোৱা ৰাস্তা। আপোনালোকে চাব, মেইন ৰোড সেইফালে, তাৰ পৰা ওচৰতে আছে এখন পাৰ্ক। এইটো আছে, ঘোঁৰাও আছে, খেলিবলৈ পাৰিব ল'ৰা ছোৱালী আহিলে। এয়া ধুনীয়া। আমি চাৰিওফালে আপোনালোকক দেখুৱাম মই। ইয়াত কিমান ধুনীয়া টকৌপাত আছে, টকৌপাত দেখুৱাইছোঁ ওচৰৰ পৰা আপোনাক। টকৌপাতটো, এইখন টকৌপাত ধুনীয়া। আৰু এইটো কি বুলি কয় জানো, এই ইয়াৰ পৰা উঠি আপোনালোকে এনেকৈ মই উঠিয়ে দিওঁ আৰু ইয়াৰ পৰা গোটেই পৰিৱেশ ওপৰৰ পৰা মই দেখুৱাইছোঁ। ইয়াত নামিবলৈ অসুবিধাৰ কাৰণে মই আকৌ ঘূৰি গৈছে। ইয়াত নামিব লাগিব এনেকৈ। টকৌপাত আছে, ইয়াত বহিব পাৰিব। এইটো বট মানুহ, আপোনালোকে চাব। ইয়াকে ডাষ্টবিন কৰি থৈছে, এইফালে ভিতৰত ডাষ্টবিন। ধুনীয়া পৰিৱেশ।
গোটেইকেইটাক ডাষ্টবিন কৰাই থৈছে আৰু ডাষ্টবিন এয়া চাব ইমান বেয়া নহয় ধুনীয়া ধুনীয়া পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ মই খেলিব পাৰে ধুনীয়াকৈ ভাইটি হাই বুলি কৈ দে ধুনীয়াকৈ খেলি আছে ভাইটিয়ে দেখুৱাইছে ভাইটি ক'ৰ পৰা আহিছে কৌপাতন ঠিক আছে খেলি থাকা দেই মই ভিডিঅ' কৰি আছোঁ লকডাউনৰ কাৰণে মানুহ কম হৈ আছে তথাপি প্ৰাক্কন বেয়া হোৱা নাই ধুনীয়া হৈ আছে ইয়াতো পাইছোঁ বহুত মানুহ ডাষ্টবিন কৰি থৈছে ডাষ্টবিন আপোনালোকে ভৰাব পাৰিব ডাষ্টবিন প্ৰাক্কন বহুত ধুনীয়া বেলেগ ধৰণৰ গছ আছে এইটো টকৌপাত ধুনীয়া ৰাস্তা প্ৰাকৰ ভিতৰত বনাই দিছে আপোনালোকে চাই থাকিব মই দেখুৱাই গৈ আছোঁ ইয়াত ধুনীয়া ফুলি আছে বহাগ পালেই ফুল ফুলিছে আৰু ইমানেই দেখুৱাই লৈছোঁ পিছত মই আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আৰু সুন্দৰ পৰিৱেশৰ ভিডিঅ' মই দেখুৱাম